নমস্কাৰ মোৰ ইউটিউব চেনেল এনএছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। পিছে আজি এটা ঠাইত যাম বুলি ভাবিছোঁ। আপোনালোককো দেখাম কি ঠাইতনো যাওঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া ওলাই মেলি লওঁ। এতিয়া সম্পূৰ্ণ ৰেডি হৈ ল'লোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া আমি আহি শৰাইঘাট ব্ৰিজ পাই গ'লোঁ। মানে গুৱাহাটীত আহিছোঁ যিহেতু খুব ধুনীয়া লাগে এই জেগাটো। আহি মাহীহঁতৰ ঘৰ পাই গ'লোঁ। এয়া কাপোৰ কানি চেঞ্জ কৰি লৈ ধুনীয়াকৈ তাৰপিছত মাহীয়ে ধুনীয়াকৈ এয়া খানা বনাই থৈছে। কাবুলী বুটৰ ঘুগনি, তাৰপাছত এয়া ঘি দি ৰুটি বনাইছে। আমাৰ যিহেতু বহুত বেছি ভোক লাগি আছিল, তো জল্দি আমি খাবলৈ লৈ আহিলোঁ। মায়ে ধুনীয়াকৈ এয়া সজাই মেলি দিলে। তো ভিডিঅ'টো চাই থাকিব শেষলৈ। তাৰপিছত গধূলি ভাত পানী খাই গধূলি আমি ওচৰৰে মন্দিৰ এটাত গৈছোঁ। এয়া হৈছে কালী মন্দিৰ। খুব ধুনীয়া মন্দিৰ এটা হয়। ইমান বেছি ক্লিন, মানে চাৰিওফালে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে। লগতে মাহী মা এনেকৈ গৈছিল, সেৱা কৰি আহিলোঁ তাতে। খুব ধুনীয়া মন্দিৰ হয়, ওচৰতে হয় আৰু। তাৰপাছত ময়ো সেৱা কৰি আহিলোঁ তাতে গৈ, যাতে সকলোৰে ভাল হয়, যিহেতু দিনকাল বহুত বেছি বেয়া হৈ পৰিছে। সেৱা কৰি আমি ঘৰত আহিলোঁ। তাৰপিছত ৰাতি খাবৰ বাবে মাহীয়ে ইয়াত যোগাৰ কৰিছে। যিহেতু মই ৰেচিপি ভিডিঅ'বিলাক দি থাকোঁ, সেয়ে দেখুৱাইছোঁ। এয়া হৈছে পনীৰ বনাব। এইখিনি ভাজি লৈছে। ইয়াতে বিলাহী, পিঁয়াজ, কাজু, তাৰপাছত আদা নহৰু এনেকৈ, আৰু লগতে মগজ, এই গোটেইখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈছে। এতিয়া তেলত গোটেইখিনি দি দিছে। এইখিনি অকণমান সময় ভাজি ল'ব। আজি যিহেতু মাহীয়ে বনাইছে, দেখুৱাই দিছোঁ। ফুল ৰেচিপিত দেখুওৱা নাই বাৰু, এনে দেখুৱাইছোঁ। কাৰণ মাহীয়ে বহুত ধুনীয়া আঞ্জা বনায়, খাবলৈ বহুত বেছি টেষ্টি হয়। তো ধুনীয়াকৈ দেখুৱাই দিলোঁ। এয়া গোটেইখিনি ধুনীয়াকৈ ভাজি লৈছে। আৰু এইখিনি ভজা যোৱাৰ পিছত দিছে অকণমান পানী। গোটেইখিনি এতিয়া মিক্স কৰি লৈছে। এয়া এইখিনি যেতিয়া উতল আহিব, আঞ্জা হৈ যাব। ইয়াতে আলু দিয়া নাই। খাবলৈ বহুত বেছি সোৱাদ লাগিছিলে কিন্তু দেই। এতিয়া পনীৰখিনি ইয়াতে দি দিছে। মাহীয়ে খুব ধুনীয়া আঞ্জা বনায়। পিছত বাৰু ৰেচিপি ভিডিঅ' হিচাপে দি দিম, কিন্তু এতিয়া এনেই দি দিছোঁ আৰু। এইখিনি উতল আহিলে আমাৰ পনীৰৰ ৰেচিপি, মানে পনীৰৰ আঞ্জাখন হৈ যাব। খুব ধুনীয়া কালাৰ আহিছে। এয়া খাই বৈ আমি বিচনাত মানে সকলোৱে শুব আহিলোঁ। আৰু এইকেইটা দেখিছেনে, বদমাচি নকমে ইহঁতৰ। তো সকলোৱে শুই যাওঁ। ৰাতিপুৱা উঠিলোঁ আৰু মাহীহঁতে ধুনীয়াকৈ ফুলবিলাক ৰুইছে ইয়াতে। খুব ধুনীয়া ফুল ৰুইছে, টাবতে ৰুইছে। বহুত ধুনীয়া হৈছে দেখিলে। আৰু ফুলটো মই বহুত বেছি ভাল পাওঁ। এয়া ওপৰত ভিডিঅ' বনাব যে বহুত বেছি ভাল, তাকে কৈ আছোঁ। তাই দেখিছে নহয়, ধুনীয়াকৈ ডান্স কৰে, খুব ধুনীয়া ডান্স কৰে তাহাঁতে। তাৰপিছত ৰাতিপুৱা এয়া আজি যিহেতু বতৰ গৰম আছিল, সেইবাবে দৈ চিৰা খালোঁ। মায়ে যোগাৰ কৰিছে এয়া দৈ চিৰা, মিঠাই এনেকৈ। আৰু দৈ চিৰা খাবলৈ বহুত বেছি ভাল লাগে। সকলোৱে এইবোৰ খাই পেট ভৰাই ল'লোঁ। আৰু গধূলি সময়ত এটা ঠাইত ফুৰিব যাব ওলাইছোঁ, গোটেই লগবিলাক একেলগে। কিন্তু কি ঠাইত যাম, কেনেকৈ যাম, মানে একো ভাবি পোৱা নাই। প্ৰথমে ওলাই মেলি লৈছোঁ, এনেকৈ গাড়ীত আহিলোঁ গোটেই মাহা। তাৰপিছত গাড়ীতে ডিচাইড কৰিলোঁ যে আমি ৰিজৰ্ট এখনত যাম। PK ইক' ৰিজৰ্ট হয়। তাৰপিছত এয়া লোকেশ্যন আমি আহি পাই গ'লোঁ। এয়া ভিতৰ ভাগ খুব ধুনীয়া। এনেই অকণমান দেখুৱাই দিছোঁ, বহুত বেছি দেখুওৱা নাই। আৰু দেখিবলৈ যে ইমান ধুনীয়া ৰিজৰ্টখন, খুব ধুনীয়া ঠাণ্ডা ঠাই হয়। আহি বহুত বেছি ভাল লাগিছে। এয়া ভিউটো দেখুৱাই দিছোঁ।
এয়া দেখুৱাই দিছোঁ। তাৰ পাছত আমাৰ এয়া খোৱা যোগাৰ আহি গ'ল। পূৰা প্লেট চেট লৈ লৈছোঁ একেবাৰে। তাৰপিছত খাই বৈ লৈ ফটো উঠিলোঁ। ফটো ভিডিঅ' এইবোৰ মেইন। ইয়াৰ হৈছে এয়া ভিউ খুব ধুনীয়া। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটিও দবাই দিব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। আজিলৈ বাই বাই।